নমস্কাৰ বন্ধুসকল, মই গোবিন্দ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গোবিন্দ কৰ্ণালৈ। বন্ধুসকল, আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ লখিমপুৰ টাউনৰ দৃশ্য। লখিমপুৰটো চিটি মই এতিয়া গৈ আছোঁ বাইপাছত। এইটো আমাৰ লখিমপুৰ বাইপাছৰ ষ্টাৰ্টিং। সিফালৰ পৰা আহিলে এইটো শেষ হ'ব। গতিকে আপোনালোকক আজি বলক ইয়াৰে ধুনীয়া ধুনীয়া পৰিৱেশ দেখাম। তই কি বিচাৰি আহিছ? তই কি গাহৰি খাই ভাল পাৱ নি? আৰু কোনোবাই খাব নি সুধা আকৌ? আমি জুবিনদাৰ প্ৰতিচ্ছবিৰ ওচৰত পাওঁ হৈছোঁহি। আমি আহি উপস্থিত হৈছোঁ জুবিনদাৰ প্ৰতিচ্ছবিৰ ওচৰত। এয়া জুবিনদা। লখিমপুৰ বাইপাছত থকা ফ্লাইঅভাৰৰ তলত জুবিন গাৰ্গৰ ছবিখন এটা চেলফি জোনত পৰিণত হৈছে। এয়া মানুহে ফটো তুলিব, এনেকৈ দৰে ক'ৰবালৈ গৈ থকা মানুহেও ৰৈছে আৰু ইয়াক চাবলৈও বহুত দূৰণিৰ পৰা মানুহ আহে। মোক ফটো এটা খুব সুন্দৰ পৰিৱেশ। সিফালে সেয়া অৰুণাচলৰ পাহাৰ আৰু এখন সোণোৱালী শস্যৰে ভৰা এখন পথাৰ আৰু ইয়াৰ কাষতে আছে জুবিনদাৰ ফটো। অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব এয়া জুবিন গাৰ্গ। এয়া জুবিন গাৰ্গক সুন্দৰভাৱে আঁকিছে নীলিম মহন্ত দাই। ইয়াতে লিখিত আছে মন যায়। খুব এটা সুন্দৰ পৰিৱেশ। বহুত মানুহে ইয়াতে ৰৈ ৰৈ চেলফি তোলে আৰু বৰ্তমান ইয়াত নতুনকৈ এখন ধাবাও খুলি দিছে। আপোনালোক ইয়ালৈ আহিব পাৰে। এটা খুব সুন্দৰ পৰিৱেশ। ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে বলিছে। দেখিলো তোমাকে মই, দেহতে লাগিলে জুই, আবেশে আবেশে ৰৈ নাথাকো আৰু শুই। লাগিবই তোমাকে, ঝক 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 ৰেল চলে চলে মোৰ বুকুতে, ধুম 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 ধুম। প্ৰতিবাদলৈ যাওঁ বলক। যিহেতু তেখেত এজন সংগ্ৰামী নেতা, গতিকে তেখেত সদায় প্ৰতিবাদলৈ থাকে। গতিকে তেখেতক লিখিত আছে প্ৰতিবাদলৈ ভয় কিয়। অকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।